দেউতাকক সন্মান কৰক, কাৰণ তেওঁ বাকী সকলো এৰি তোমাক সকলো দিলে। দেউতাৰ কথা শুনা আৰু সময় দিয়া, কাৰণ আপুনি কথা ক'ব নজনা সময়তো তেওঁ আপোনাৰ কথা শুনিছিল। দেউতাৰ খং বুজি পোৱা, কাৰণ তেওঁৰ খং নাই, বৰঞ্চ ই আত্মীয়তা। এজন পিতৃ মাতৃৰ জীৱন পাৰ হৈ যায় শিশুটিৰ জীৱনটো বনোৱাত, আৰু ডাঙৰ হ'লে তেওঁ কয়, তুমি মোৰ বাবে কি কৰিলা। ফুল কেতিয়াও দুবাৰ ফুলি নাথাকে, কেতিয়াও দুবাৰ জন্ম নহয়। হাজাৰ হাজাৰ মানুহ লগ পাব পাৰি, কিন্তু হাজাৰ হাজাৰ ভুল ক্ষমা কৰিব পৰা পিতৃ মাতৃ বিচাৰি নাপায়। পিতৃ যাৰ অস্তিত্ব কেতিয়াও উপলব্ধি নহয়, কিন্তু নথকাৰ অনুভৱটো বৰ প্ৰবল। কেৱল দেউতাকৰ মৰম বিনামূলীয়াকৈ পোৱা যায়, হয়তো সেইবাবে কোনেও মূল্য নিদিয়ে। আন প্ৰতিটো সম্পৰ্কৰ মূল্য দিব লাগে। সমগ্ৰ বিশ্বতে সম্পৰ্ক বজাই ৰখাৰ পিছত মই গম পাইছো যে মাক দেউতাকৰ বাহিৰে আমাৰ নিজৰ কোনো নাই। কথা ক'বলৈ শিকোৱা পিতৃ মাতৃৰ ওপৰত কেতিয়াও জিভাৰ চোকা অস্ত্ৰডাল ব্যৱহাৰ নকৰিব। দেউতা সেই গছৰ দৰে, যাৰ ছাঁত সমগ্ৰ পৰিয়ালটো সুখেৰে জীয়াই থাকে। মোৰ মা দেউতা মোৰ লগত থাকে বুলি কেতিয়াও নক'ব, বৰঞ্চ কওক যে মই মাক দেউতাকৰ লগত থাকোঁ। প্ৰেমিকাগৰাকীয়ে চকু মুদি বিশ্বাস আৰু ভাল পোৱা উচিত, কিন্তু প্ৰকৃত বন্ধু হ'ল সেইজন যিয়ে আপোনাক মুকলি চকুৰে ভাল পায়। চকু মুদি নোযোৱালৈকে তোমাক ভাল পোৱাজনেই তোমাৰ মা, কিন্তু চকুৰে প্ৰকাশ নকৰাকৈ ভাল পোৱাজনেই পিতৃ। তিক্ত সত্য, মাক দেউতাকৰ উপদেশ সকলোৱে ঘৃণা কৰে, কিন্তু একে পিতৃ মাতৃৰ ৱাচিয়ত সকলোৱে ভাল পায়। ঔষধৰ ওপৰত যিমান বিশ্বাস কৰে, সিমানেই মাক দেউতাকক বিশ্বাস কৰক। যদিও সেইবোৰ তিতা হ'ব পাৰে, কিন্তু আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে বন্ধুসকল, আপোনাৰ পিতৃ মাতৃক ভাল পাওক, আপোনাৰ পৰিয়ালক ভাল পাওক। মোৰ অত্যন্ত পিয়াহ আছিল, যদিও পানীত বিষ আছিল। যদি মই খালোহেঁতেন তেন্তে মোৰ মৃত্যু হ'লেহেঁতেন, নহ'লে মোৰ পিয়াহত মৃত্যু হ'লেহেঁতেন। এই দুটা বিষয় মোৰ সমগ্ৰ জীৱনত সমাধান নহ'ল। পাৰ্যপ্ৰাপ্ত টোপনিও নাপালোঁ আৰু সপোনবোৰো পূৰণ নহ'ল। সময়ে ক'লে বেছি ধৈৰ্য ধৰিলে ভাল আছিল, ধৈৰ্যই ক'লে অলপ বেছি সময় দিলে ভাল আছিল। জীৱনে আপোনাক যি দিছে সেইখিনিও নাপায় কিছুমান অভাগ্য মানুহ আছে। বন্ধুসকল, ইতিবাচক চিন্তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। কিন্তু আপোনাৰ সফলতাত আটাইতকৈ ডাঙৰ ভূমিকা লোৱা পিতৃ মাতৃক পাহৰি নাযাব। ধন্যবাদ।